नमस्कार फ्रेंड्स, मोर नाम रासेल आहमेद। आपलोगे चाइছে रासेल टेक। तो फ्रेंड्स, आजिकाली तो সকলোৱে फेसबुक चलाয়। निश्चय আপুনিও চলাই আছে फेसबुक। যদি আপোনাৰ फेसबुकটোৰ পাসওয়ার্ড পাহৰি যায় তেতিয়াহ'লে আপোনালোকে কি কৰিব? নিশ্চয় নতুন এটা একাউণ্ট খুলিব বা বেলেগ নামত বেলেগ একাউণ্ট খুলিব। কিন্তু হেতু কৰিব নালাগে। খালি আপোনালোকক কিবা এটা কৰিব লাগিব, সেটিংছত যায়। পিছত আপোনাৰ পুৰণা फेसबुकটো আপোনাৰ ঘূৰে পাব। तो ये विषय आज आप लोग कम तो बोलो वीडियो तो हमें स्टार्ट करो। हेलो फ्रेंड्स, प्रथमते आप लोग की কৰিব লাগিব যিকোনো এটা ব্রাউজাৰত যাই फेसबुक तो ओपन কৰি লওক। ধৰক যদি ব্রাউজার না থাকে তেতিয়াহলে फेसबुक বা फेसबुक লাইভ কোনো ধৰণৰ এপছ থাকিলে এটা আপুনি যাওক, এটো যাই অন কৰক। অন কৰাৰ পিছত मोबाइल नम्बर और इमेल एनेको धৰণৰ আহিলে তেতিয়া তো লগইন আপুনি যদি পাসওয়ার্ড মনত থাকে তেতিয়ালে তো কোনো কথাই নাই। আৰু যদি পাসওয়ার্ডটো পাহৰিছে তেতিয়া লগইনৰ তলত ফৰগেট ইয়োৰ পাসওয়ার্ড বুলি আছে, ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত এন্টাৰ ইয়োৰ ফোন নম্বৰ और ইমেল। আপুনি যদি ইমেলে ফেসবুক খুলিছিলে বা নাম্বাৰে ফেসবুক খুলিছিলে তেতিয়া যিকোনো এটা আপুনি দিব পাৰিব। যিটোৰে খুলিছিলে হেতু দিব লাগিব। ধৰকচোন মই নাম্বাৰে খুলিছিলো, मैं नम्बर तो एंटर कर आसो। नम्बर तो आपलोगे चाब नोवारिब कारण मैं नम्बर तो हाइड कर दिम। तो नम्बर तो बहाई सार्च बुली आछे, सार्चत क्लिक कर दियक। क्लिक कर दियार पिছত आपोनार यार भितरत आपोनार कोनটো फेसबुक आपुनि तो चाबई पारिब ना। तो मोर 2 नम्बर तो रासेल आहमेद बुली आछे, एटु मोर फेसबुक। यात आपोनार नम्बरत एटा ओटीपी कोड आइब, आपुनि कन्टिन्यू बुली मारि दियक। कन्टिन्यू बुली मारि दियार पिছত आपोनार एटा ओटीपी कोड आइब। एटा एटु नम्बरत आपोनार एटा ओटीपी कोड आइब आरु जितु नम्बरे फेसबुक खुलिছিলে हेतु नम्बरतহে যাব। आपोनार हेतु नम्बर যদি आपोनार बेलेग कोनबा इउज करे तार पर आपोनार ओटीपी कोडটো লব লাগিব। তে ओटीपी कोडটো আহিব এতিয়া। অলপ সময় ওয়েট কৰক। तो ओटीपी कोड आई गल। जेटा मैं ओटीपी कोडটো আপোনালোকে কাকো শেয়াৰ কৰিব নালাগে বা কোনো যাতে নেথাকে হেতু আপোনালোকে ভালকে চাব। সেইকাৰণে মই আপোনালোকক দেখুৱা নাই ওটিপি কোডটো আহিছে। এতিয়া আপোনাৰ এটা পাসওয়ার্ড দি লগইন কৰি ল'ব। তেতিয়া আপোনালোকে ফেসবুকটো আকৌ পুনৰ আগৰ ফেসবুকটো পুনৰ আকৌ আপোনালোকে পাব। তেনে মই পাসওয়ার্ডটো হাইড কৰি দিম। এতিয়া মই পাসওয়ার্ডটো দেখাই আছো। তাৰপিছত লগইন মাৰি দিব। এইটো চাক আহি গ'ল মোৰ ফেসবুক। তো এনেকৈ আপোনালোকে ফেসবুকৰ পাসওয়ার্ড পাহৰিলে কোনো পুৰণা ফেসবুকটো আপোনালোকে ঘূৰাই পাৰিব। তো ফ্ৰেন্ডছ, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। আৰু যদি ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব। আৰু সাবস্ক্ৰাইব কৰাৰ লগতে সাবস্ক্ৰাইবৰ কাষত এটা বেল আইকন আছে, সেই বেল আইকনটো হাতুৰি লৈ বেল আইকনটো দবাই দিম যাতে আমাৰ নতুন টেকনলজি ভিডিঅ' আপোনালোকে পাই থাকে। তো আজিৰ কাৰণে বাই বাই।